জুই কেনেকৈ নুমাব লাগে আমিও জানো। পানী ঢালি দিম পানী। কোন তই? মই। অ'কে বাবা অ'কে। যিটো কৰিছোঁ ৰাইজৰ কাৰণে কৰিছোঁ আৰু ৰাইজে এইটো সহায় দিছে, খুব ধন্যবাদ আৰু এটা ডাঙৰ আশীৰ্বাদ। মোৰ দোকানো নামি আছে অ'কে বাবা অ'কে। মই বেছি পইচা নলওঁ নহয়। আকৌ আপোনালোকে আহক, যোনে যোনে চোৱা নাই অ'কে বাবা চাওক। এইটো বিৰি। তুমি দেখোন ক'লা বিৰিয়ানী দি। আৰে মইতো সেইটো আনিলোঁ, মই বিৰি আনি দিছোঁ হয় না। আজি আহিছোঁ বীণাপানী থিয়েটাৰত। বীণাপানী থিয়েটাৰত বিপুল দাক লগ কৰিব আহিছোঁ আৰু বিপুল দাইনো কি কয় এই নাটকেইখনৰ বিষয়ে। আৰু ইমান যোৱাকালি চালোঁ অ'কে বাবা অ'কে, ইমান জমনি কৰিছে মানে কি ক'ম আৰু একদম বহুত মানে দৰ্শকে ইমান ভাল পাইছে, ইমান সঁহাৰি দিছে, ইমান মানুহ হৈছে, খুব ভাল লাগিছে। আৰু তাৰ বিষয়ত দাদাই কি কয়? যিটো কৰিছোঁ ৰাইজৰ কাৰণে কৰিছোঁ আৰু ৰাইজে এইটো সহায় দিছে, খুব ধন্যবাদ আৰু এটা ডাঙৰ আশীৰ্বাদ। ভাল লাগিছে নিজে যে কৰিব পাৰিছোঁ। আকৌ আপোনালোকে আহক, যোনে যোনে চোৱা নাই অ'কে বাবা চাওক। আৰু গোটেইকেইখন নাটকে আমাৰ ভাল হৈছে, 3খন নাটকে। আৰু আমাৰ যিটো ষ্টাফ, খুব ধুনীয়া এটা ষ্টাফ। আৰু এইবাৰ আমাৰ বীণাপানী থিয়েটাৰ 49 অহা বছৰ 50 বছৰ হ'বলৈ গৈ আছে। খুব ধুনীয়া এটা পৰিৱেশ, আপোনালোকে আহক, বীণাপানী চাওক। ভাল লাগিল। আৰু দাদাক পৰিচয় দিয়াৰ প্ৰয়োজনটো নায়েই, সকলোৱে জানে, যাৰ নামে পৰিচয়। আৰু মইতো ভাবিছোঁ কমেডি কিং, আৰু যোৱাকালি যিটো মানে কি দেখুৱাইছে দাদাই, কমেডি কিং বুলি ক'লে ভুল নহয়। আৰু মোৰ হিচাপততো কমেডি কিঙে হয় দাদা। আৰু খুব ভাল লাগিল দাদা লগ পাই। ৰাইজৰ আশীৰ্বাদ সকলোৱে বহুত সৰুৰ পৰা কষ্ট কৰিছোঁ, চিডি যুগৰ পৰাই। আজি বীণাপানী থিয়েটাৰ মোৰ 4 বছৰ, মাত্ৰ 4 বছৰ থাকিব পাৰিছে ৰাইজৰ মৰমৰ কাৰণে। আৰু নতুন নতুন কমেডি পাব। আৰু মই যিমান পাৰোঁ মোৰ মনৰ ভিতৰত বহুত কমেডি দিবৰ কাৰণে ইচ্ছা আছে। মই হেৰিৰ পৰা টিভিৰ পৰা অলপ দূৰত আছোঁ, মই নিজে ইউটিউবত মোৰ ফালৰ পৰা কমেডিখিনি অলপ দিয়াৰ চেষ্টা কৰি আছোঁ, সময় মিলাই কিনে। দাদা আপোনাৰ চেনেলটোৰ নাম বিপুল ৰাভা বুলি আছে নেকি? অফিচিয়েল বিপুল ৰাভা বুলি আছে। অফিচিয়েল পৰা নাই, 3 বছৰমান গেপছ হৈ আছে। সেইকাৰণে থিয়েটাৰ 4 বছৰ হৈ গ'ল মোৰ, সেইকাৰণে টাইমটো নিমিলে। কাৰণ থিয়েটাৰ শেষ হোৱাৰ পিছতে মই আকৌ বিহুৰ প্ৰগ্ৰামবিলাকত যাওঁ। এইটো শেষ হোৱাৰ পিছতে আকৌ ৰিহাৰ্চেলত আহিব পাৰোঁ। সেইকাৰণে সময়টো বহুত মিলাবৰ কাৰণে অসুবিধা হয়। তথাপিও একদম কষ্টৰ মাজত চেষ্টা কৰিম ৰাইজক আৰু কমেডি দিবৰ কাৰণে। বহুত ভাল লাগিছে। আৰু সকলো ৰাইজে আহক, বীণাপানী থিয়েটাৰ চাওক। আৰু বীণাপানীত নতুন ৰস পাব। আৰু বিপুল দা আছে, এনেকুৱা কমেডি কৰিছে, ক'বৰ মানে মোৰ ভাষা নাই গাই। আৰু ৰাইজক মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মায়ে যাতে অসমখন ভালকৈ ৰাখে, সকলো যাতে ভালে ভালে থাকে ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ। সকলোৱে ভালে থাকক, হাঁহি থাকক। থেংক ইউ। অ' বেটা, মোৰ ফালৰ পৰা গুলিগতে পৰা খাই দিছোঁ। নাহো আজিৰ পৰা। নালাগে যাওঁ। নাহো 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 নালাগে নাহো। যাওঁ যাওঁ। বঢ়িয়া দোকান, কিবা খাব? হা? বিৰিয়ানী। এইবিলাক নাখাবা জানা ন? পেটৰ কাৰণে বহুত বেয়া, দেহাৰ কাৰণে বেয়া। সদায় খোৱা? মোতকৈ ওপৰত আছে। 10 টকা দিয়া। দামেই 10 টকা। মোৰ দাম দোকানো নামি আছে অ'কে বাবা অ'কে। মই বেছি পইচা নলওঁ নহয়। থেংক ইউ। এইটো লোৱা। এইটো বিৰি। তুমি দেখোন ক'লা বিৰিয়ানী দি। আৰে মইতো সেইটো আনিলোঁ, মই বিৰি আনি দিছোঁ হয় না। বিৰিয়ানী। আৰে বিৰিয়ানী দিছোঁ মানে এইটো বিৰি নহয়, আৰু কিবা বিৰিয়ানী আছে, লিখি লওঁ সেইবিলাক আনিব লাগিব। আপুনি সাধাৰণ হৰিণা হৈ সেই বাঘৰ লগত টক্কৰ দিবলৈ আহিছে। ইচ্ছা কৰিলে আপোনাক মই এইখন চহৰৰ পৰা ট্ৰেন্সফাৰ কৰিব পাৰোঁ। নিশ্চয় বাস নহয়। আপোনাৰ সংলাপবিলাক শুনিবলৈ কিন্তু বৰ ভাল লগা। মই কিন্তু সংলাপ কোৱাতকৈ হাতে কামে কৰিহে বেছি মজা পাওঁ। মোৰ ওচৰত উচ্চ স্তৰে কথা নকবি, পিহি গুৰি কৰি পেলাম। ডিএছপি, এই প্ৰসংগটোক কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰক, নহ'লে ই সকলো সৰ্বনাশ
কৰি পেলাব। তুমি নামাতিবি তই মোক খুৰাদেউ বুলি। তোৰ লাজ লগা নাই? গাঁৱৰ ঘৰত খালি পেটেৰে কৰি আছিল, তাৰ পৰা তুলি আনি মই তোৰ সংস্থাপন দিছিলো, মোৰ ফেক্টৰীৰ দায়িত্ব দিছিলো, আৰে তোৰ বিয়া পাতি দিছিলো, কিন্তু তই মোক বিষাক্ত সাপ হৈ দংশন কৰিলি, মোৰ ফেক্টৰীৰ মান মৰ্যাদা সকলো হানি কৰিলি, মোৰ ফেক্টৰীটো কৰিলি তই তোৰ অবৈধ ড্ৰাগছৰ ঘাটি। তই জান মই কিমান কষ্টৰে ফেক্টৰীটো খুলিছিলো। লৈ যাওক DSP, ইয়াৰ দৰে সমাজদ্ৰোহী দেশদ্ৰোহীবোৰৰ ফাঁচি হোৱাই উচিত। মই যাম, কিন্তু যোৱাৰ আগতে তহঁতকে মই এটা কথা কৈ থৈ যাওঁ, সেই অমৃত চলিহাৰ লগত টক্কৰ দি সেই কোনেও কিন্তু হাৰি যাব নোৱাৰে। তোক চালা মই পিহি কৰি পেলাম চালা। তই মোক পিহি গুৰি কৰি পেলালেও মোক কিন্তু মাৰি শেষ কৰি পেলাব নোৱাৰ। বৰ বেছি মোৰ তেল হ'ব, মই তাৰ পৰা ওলাই আহিম এজাক প্ৰচণ্ড ধুমুহা হৈ, প্ৰচণ্ড জুই হৈ আপোনালোকক পুৰি মাৰিবলৈ, আপোনালোকৰ সোঁৱে ভাৱে তলে ওপৰে কেৱল দেখিব জুই আৰু জুই কেনেকে নুমাব লাগে আমিও জানো। পানী ঢালি দিম, পানী। কোন তই? মই ওকে বাবা, ওকে। আমার কথা বলেছে আমার অনিরতা গ্যাস্ট্রিক ওরাকে বিপুল ব্যাপার অনিরতা ওনাকালে বিনা বাড়িতে ব্যবহার করছে না। ওকে বাবা, ওকে বাবা, ওকে ওখানে থেকে 8 বলে গীতাঞ্জলি